বহু মাৰিবৰ কাৰণে বিক্ৰিয়া কৰিবৰ কাৰণে গৈছিল। যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল। বহুত পিছে পিছে দৌৰি দৌৰি ইয়াৰ কণ্ঠ শুকাই সমী কৃষিৰ আশ্ৰমত গৈ পানী বিচাৰি সোমাল। যিটো সময়ত সমী কৃষিয়ে একান্ত মনে ঈশ্বৰৰ ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। আপোনালোকে যদি একান্ত মনে মোৰ কথাকেইটা শুনি থাকে, আপোনালোকৰ কাহিনীখন হৈছে কোন যোৱা নাই আপোনালোকে ক'ব নোৱাৰে। পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদা প্ৰাধান্য দি মই দেশৰ ৰজা, তুমি মোৰ ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এইবুলি খঙত একোলাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমী কৃষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিংগিমণিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি চালে, দেখিলে হয় দেউতাকৰ ডিঙিত কোনোবা অধমে মৰা সাপ খাই ধৰিছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একোলাই হৈ অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ খাই থৈ গৈছে, এই তথ্যকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিতৰ কৰ্মগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই শব্দ দিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। পুতেকক ৰাজ্য পৰিচালনাৰ দায়িত্ব দি তেওঁ তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে ক'ত গ'ল? গংগাত গৈ আশ্ৰয় ল'লে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগিব নে নাই? আৰু এই 3টা দিনত আপোনালোকে ল'বনে নাই? এই কথাটো আজি ইয়াত থকা সকলোৱে অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোকে নামৰ আশ্ৰয় লৈছে দেই। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাব পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে বীজৰ মাত্ৰ জীৱিকাৰ উপায়। মৰা পিতৃ মাতৃয়ে কাৰো ঘৰত শ্ৰাদ্ধপিণ্ড খাবলৈ নাহে, কিন্তু এক শ্ৰেণী বুদ্ধিজীৱী মানুহে সেইটো এটা জীৱিকাৰ পথ উলিয়াই আমাৰ সমাজত প্ৰচলন কৰি আছে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে ভাগৱতে আমাক কি শিকাইছে? আপোনালোকৰ আক্তাই নাহৰণি গাঁৱৰ চাৰিসীমাত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সমাজৰ, বিভিন্ন পৰিয়ালৰ, বিভিন্ন বংশৰ লোকে বসবাস কৰি থাকিব পাৰে। বংশৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি প্ৰত্যেকেই ভগৱানৰ অংশ জীৱ। তোমাৰ একে অংশ, আমি যত জীৱ দাস। আমি সকলো একে ভগৱানৰ পৰা আহিছোঁ আৰু একে ভগৱানৰ বুলি ঘূৰি যাব। আত্মা দৃষ্টিত আপোনাৰ কোনো পাৰ্থক্য নাই। সেইকাৰণে অনাগত দিনত আক্তাই নাহৰণি গাঁৱত কোনোবা মানুহৰ বিপদ আপদ হ'লে মোৰ পৰিয়াল নহয়, মোৰ বংশৰ নহয়, মোৰ সমাজৰ নহয়, মোৰ জাতিৰ নহয়, মোৰ ধৰ্মৰ নহয় বুলি খবৰদাৰ চলোৱাকৈ নাথাকিব। ভগৱানে বেয়া পাব। মনত ৰাখিব কথা। আপুনি খবৰদাৰলৈ প্ৰেৰণা দি থৈ অহাটো আপোনাৰ মানৱীয় ধৰ্ম। পৰীক্ষিতৰ সন্মুখত যেতিয়া চব আহি সমবেত হৈ গ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে।
আৰু প্ৰশ্ন কৰিলে কোৱা দিব ঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋষি, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনাৰ লগে লগে প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষি নানা মত, নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো এই একাদশ স্কন্ধ ভাগৱতৰ গুৰুজনে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত এনেকৈ ভগৱন্তক ভজি ধৰ্ম আচৰণ ভক্তি কৰি মুক্তি পোৱা জীৱ মানুহৰ বাদে আনে নোৱাৰে। গীতাত আছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নকৰে। ভগৱানক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ভগৱানক ভজিব লাগিব, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম বা আমি মুক্তি লাভ কৰিব পাৰিম, এই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈছে। আন ধৰ্মবিলাক ঋষিৰ মুখেদি কৈছে, আনৰ ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত পঢ়িলা আপোনাৰ মুখে নিজৰ ধৰ্ম জন্ম। আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে, আপুনি পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰক, যি জাতি গোষ্ঠীতে জন্মগ্ৰহণ নকৰক, কিংবা আমি ভগৱানক ভজিব লাগিব। কিন্তু কেনেকৈ ভজিব লাগিব সেই বিষয়ে ভগৱানৰ নিজৰ মুখেদি কৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি 7 দিন 7 ৰাতি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নীৰৱ নিশ্চিতভাৱে শুনাই দিয়াৰ লগে লগে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'লে। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জন্ম মৰণ, দেহটোৰহে জন্ম মৃত্যু আছে। আমি সেই কথাটো বুজি নাপাই আজি আপোনালোকে কৈ আছে যে আগতাই নাহৰণি গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কাৰোবাক মৰা বুলিয়ে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সখা এই মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাৱ। কৰ্মৰ সংস্কাৰে কোনো দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে। জীৱৰ মৃত্যু নাই, মৃত্যু কেৱল দেহটোৰহে আছে। দেহৰেহে ধৰ্ম জন্ম মৰণ, জীৱ সংস্কাৰ আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা হ'ব? গীতাত কৈছে যেন যুগে পীৰ্ণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা খেতি পতন্ত। আমাক দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে। এটা শ্ৰেণী যুগে মুখৰ আগত আন এডাল বন নোপোৱালৈকে ঈশ্বৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এই আগৰ দেহটোৰ পৰা ওলাই নাযায়। দ্বিতীয় উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে কৰি দিয়া। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ আমি নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটো এৰি নতুন দেহলৈ গতি কৰিব। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। এতিয়া আপুনি ক'লৈ পঠিয়াব? আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিওৱা তললৈ পঠিওৱা দায়িত্বটো আপোনাৰ হাতত ন্যস্ত কৰিছে দাৰ্শনিক পণ্ডিতে। কি বুলি কৈছে? ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইউৰ ওন ডেষ্টিনি।
আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব। আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগে, আনে আহি কৰিব নোৱাৰে। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি সংস্কাৰ কৰি ওপৰলৈ পঠিয়াবলৈ হ'লে ভাগৱত শুনিব লাগিব। মনত ৰাখিব দেই, ভাগৱত নুশুনা কোনো ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী জীৱ সংস্কাৰ হ'ব নোৱাৰে। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। ভাগৱত শুনা জীৱ ইমান সংস্কাৰ হৈ যাব, মনত ৰাখিব কথা। ভাগৱত শুনা জীৱ ইমান সংস্কাৰ হৈ যাব যে ই প্ৰায়ৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভগতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱই পূৰ্ব পুণ্যৰ ফলত এই জন্মত টকা ঘৰৰ তলত থাকিব পাৰিব, টাইলছ লগোৱা ঘৰত বাস কৰিব পাৰিব, গাড়ী মটৰত ঘূৰিব পাৰিব, দামী পোছাক পিন্ধিব পাৰিব, দামী আহাৰ খাব পাৰিব। এইটো কিন্তু মনত ৰাখিব, এইটো পূৰ্ব জন্মৰ পুণ্য ফলটোৱে ভোগ কৰি আছে। এজন চাকৰিয়াল মানুহে তেতিয়া মে' মাহত, এপ্ৰিল মাহৰ দৰমহাটোৱে ভোগ কৰি থাকে। মে' মাহৰ দৰমহাটো জুন মাহতে ভোগ কৰিব। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱটোৱে প্ৰাৰব্ধ পাপ পুণ্যৰ ফলটোৱে এই আৰব্ধ কালত আপোনালোকৰ এই আত্মাই নাহৰী গাঁৱত ভোগ কৰি আছে। এই জন্মটো পিছৰ জন্মলৈ যাব, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। মনত ৰাখিব কথা। আপুনি পূৰ্ব পুণ্য লৈ আহি, বেছি পুণ্য লৈ আহি এইখন গাঁৱত যোনে বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাজন কমত থাকিব। আপোনাৰ পুণ্যৰ অনুপাতেহে ভগৱানে ইয়াত আপোনাক অৱস্থান কৰিব, এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। আপুনি পূৰ্ব পুণ্য লৈ ইয়াত আহি টকা ঘৰত থাকিবলৈ পায়, গাড়ী মটৰত ফুৰিবলৈ পায়, দামী পোছাক পিন্ধিবলৈ পায়, দামী আহাৰ খাবলৈ পায়, যদি নামঘৰলৈ নাহে, ভকতৰ সংগলৈ নাহে, ৰাতিপুৱা গাটো ধুই যদি ধুবেলা জ্বলাই ঈশ্বৰৰ নাম এটা ল'বলৈ সময় নোলায়, তেতিয়া আপোনাৰ চক্ৰ ঘূৰাই দিব দেই। অসহ্য ভোগৰ মদে মত্তপ্ৰিয়া ঈশ্বৰত পৰাংমুখত ধৰিল যিটোজন, যেন জীৰ্ণ গাড়ী আদি দুৰ্ঘূল সংসাৰ সংকে কৰি ভয় মনত হাৰ চাল নোহোৱা মানে গাই যদি বোকাত পৰা অৱস্থালৈ যেনেকৈ যায় তেনেকৈ আপোনাকো ধৰি যাব। আপুনি নাভাবিব মই সদায় এই আত্মাই মানে নাহৰী গাঁৱত সদায় ধনী হৈ থাকিম, সদায় দুখীয়া হৈ থাকিম, সদায় সুখত থাকিম, সদায় দুখত থাকিম। এই সুখ দুখখন মায়া বুলি কৈছে ভাগৱতে। মাধৱৰ মায়াৰ কমনে পাবে অন্ত, অসহ্য দৰিদ্ৰ হুৱে দুখী ধনমন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা হবে মায়া, ইলেকতে অন্তৰে মেঘৰ যেন চাই। আকাশত ডাৱৰ বতাহে কোন সময়ত কেতিয়া এৰি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্মৰ দুখত আপোনাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব, কেতিয়া কলীয়া ডাৱৰ নামি আহিব তাৰ সিদ্ধান্ত নাই। ভাগৱত শুনি আপুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, এই 5 জনৰ ভিতৰত গুণগতভাৱে যদি এজন হ'ব পাৰে, মানুহেতো হিংসা কৰি আপোনাক নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক ভক্তিৰ পৰা পদচ্যুত কৰিব নোৱাৰে। মনত ৰাখিব। সেইকাৰণে ভাগৱত পঢ়িবলৈ আহিছে। ভাগৱত নুশুনা মানুহে জীৱনৰ শৈলীৰ বাটটো চিনি নাপায়। আমাক গুৰুজনে এটা উদাহৰণ দিছে, কি বুলি যে আমি প্ৰত্যেকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আইনাখন এবাৰ হ'লেও চাওঁ, গা পা ধুই হ'লেও চাওঁ। কিয় চাওঁ বাৰু? আমাৰ গুৰুজনে কৈছে
তুমি জগদিব তোমাক পুজিলে পাই আপোনাক বজায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমাৰ নিজৰ প্ৰতিবিম্বটো আমি আইনাত চালে ক'ব পাৰোঁ মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ গালত কিবা স্পট কৰিছে নেকি, আইনাখন চালে গম পাওঁ। আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চায় আপোনালোকে লক্ষ্য কৰিবচোন। যদি কাৰোবাৰ ঘৰত ডেকা ল'ৰা গাভৰু ছোৱালী আছে, নতুনকৈ বিয়া কৰা এমাহ বোৱাৰী যদি আছে, তেওঁলোকে ৬০-৭০ বছৰীয়া বয়সস্থ সকলতকৈ ঘনাই আইনাখন চায়। কিয়? তেওঁলোকৰ নিজৰ চেহেৰাটো ভালে আছে নাই, তেওঁলোকে সদায় সজাগ হৈ থাকে। আমাৰ ডেকা গাভৰুৰ নৱদম্পতীবিলাকে যেনেকৈ আইনাখন বেছিকৈ চায়, ভাগৱত শুনিবলৈ ৬০-৭০ বছৰৰ বুঢ়া বুঢ়ীতকৈ ডেকা গাভৰুটো বেছিকৈ আহিব। কিয় জানেনে? আমাৰ বেদে কৈছে যে আজি তুমি ডেকা গাভৰু হৈ আছা, কালিলৈ তুমি সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ সমাজত বহুত ডেকা গাভৰুৱে বুজি নাপায়। এয়া ঋষি মুনিৰ প্ৰশ্ন। ইন অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে এই কথাটো আমাৰ আজি ডেকা গাভৰুৱে বুজি নাপায়। ঋগ্বেদত কৈছে কিয় বিয়া পাতিব লাগে। অথ পুৰুষস্তাৱৎ অসৰ্গ যজ্জায়াং বিন্দতে যজ্জায়াং বিন্দতে অথ প্ৰজায়তে তহি স্বৰ্গ ভৱতি। আমি কিয় বিয়া পাতিব লাগে? আপোনালোকৰ এই আগতাই নাহৰণি গাঁৱত যিসকল গৃহস্থীয়ে পিতৃ মাতৃক লৈ এটা পৰিয়াল বা বংশ কৰি বসবাস কৰি আছে, কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত সেই পিতৃ মাতৃৰ বংশটো অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। ইমৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম। কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। ইমৰ্থে পুত্ৰ কি কাৰণে লাগে? উন্নাম নৰকে তাৰৈতে কিহি পুত্ৰা। উন্নাম নৰকৰ পৰা পিতৃ মাতৃ উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম। এতিয়া ভাগৱতত বৰ্ণিত ৮৪ নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নাম হ'ল উন্নাম নৰক। ই ৬০ বছৰৰ পিছত আমাৰ পিতৃ মাতৃ জীৱনলৈ এটাৰ পিছত এটাকৈ নামি আহিব। কালৰ অতৰ্কিত গতি। আজি দেখা কিচকিচীয়া চুলিকেইডাল ৬০ বছৰ পিছত লাহে লাহে মৰা পাতৰ দৰে বগা হ'ব। কমনীয় দেহাটো সুতুৰা সুতুৰ কৰিব। বহু দূৰলৈকে দেখা চকুযোৰৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। টান টান বস্তু চুৱা দাঁতকেইটা উলটি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত এটা সময়ত ল'ৰা ছোৱালী বোৱাৰীয়ে মিলিলে খাবলৈ নোপোৱা হয়। এই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব। কিন্তু কোন পুত্ৰই সেইটো কৰিব? আমাৰ ভাগৱতত ভগৱন্তই কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি শুনি আছে। পুত্ৰই পিতৃ মাতৃক তৰাব বুলি ভাগৱত বা শাস্ত্ৰই কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব। অবৈষ্ণৱ পুত্ৰ যদি উপদে বংশত স্বৰ্গ সন্তে পিতৃকো পেলাব। আজি বহুত পিতৃ মাতৃয়ে আপোনালোকৰ এইখন গাঁৱৰ দৰে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুথিগত ডিগ্ৰী, কাৰোবাক ডক্টৰেট, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰ, সেইসকল বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি আহিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই। আপোনালোকৰ গাঁওখনত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যদি এই ভাগৱত অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত কৰি থাকে, তেতিয়াহ'লে এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক
বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা, ককাই ভাইৰ মাজত মনোমালিন্য হৈ থকা, সীমাগুৰীয়াৰ মাজত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো যেনেকৈ বিজ্ঞানসন্মত সত্য, যিখন গাঁৱত, যিখন ঘৰত, যিটো পৰিয়ালত এই ভাগৱত শাস্ত্ৰ চৰ্চা হৈ থাকিব, সেইখন ঘৰলৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। এতিয়া আমাৰ ভাগৱত নুশুনিলে পুথিগত ডিগ্ৰীয়ে আমাক পবিত্ৰ মানুহ কৰিব নোৱাৰে, মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইমানে কৈছে, ফৰ অল এৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰুচুই কৈছে, the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমি পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আধ্যাত্মিক শিক্ষাত যোগ দিব লাগিব। গতিকে মই আহ্বান জনাইছোঁ, মূল বিষয়লৈ যোৱাৰ আগতে আপোনালোকে এই বছৰে কৰি এৰি নিদিব। এই নামঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে এই দিনটোতে আপোনালোকে প্ৰতি বছৰে, আজি 3 দিনীয়া কৰিছে, অলপ ব্যয়বহুল হৈছে আৰু অলপ সংকোচনে কৰিব। যদি সামৰ্থ্য আৰু আগ্ৰহে পেলাই বঢ়াটো মোৰ আপত্তি নাই, এইটো লাগে 2 দিন কৰক, যাতে আৰু শুনিম কৌতুহক ভাৱটো থকাকৈ যদি আপোনালোকে প্ৰথম স্কন্ধৰ পৰা দ্বিতীয় স্কন্ধ নিজে শুনাৰ লগতে যদি ল'ৰা ছোৱালীক শুনাব পাৰে, এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে গঠিত হয়। গতিকে দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতক শুনোৱাৰ কাৰণে যদি পৰীক্ষিতে গতি পালে আমি পাম নে নাপাম? এই বিশ্বাসটো আমাক লাগিব। বিশ্বাসে প্ৰাইভেটাংগ তৰ্কে বহু। আপুনি আজি ভাগৱত শুনিলেই নহ'ব, প্ৰতিটো কথা বিশ্বাস কৰি ল'ব লাগিব। আমাৰ মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ ডেছপাৰেট বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু। ই হৈছে অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। কিয় হয়? গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম শ্রীতমহং পরিত্রাণায় শরণায় বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায়ে সম্ভবামি যুগে যুগে। মই দুষ্ট দমন, শান্ত পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠাৰ কাৰণে যুগে যুগে অৱতাৰ হৈ আছো, হৈ থাকে। দাপৰ যুগত পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ যেতিয়া দেৱকাৰ্য সাধন কৰি, অৰ্থাৎ দুষ্ট দমন, শান্তক পালন কৰি যেতিয়া যদুকুল ধ্বংস কৰি নিজ ধাম বৈকুণ্ঠলৈ যাব ওলাইছে, তেতিয়া তেওঁ পৰম সখা উদ্ধৱে দাবী কৰিছে, কি বুলি? প্ৰভু, তুমি অকলে গ'লে নহ'ব, তোমাৰ লগত মোৰ 5 বছৰ কালৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতা ল'ৰা বসুদেৱৰ পুত্ৰ আৰু মই তোমাৰ খুৰাৰ পুত্ৰ দেৱভাগৰ পুত্ৰ, মই উদ্ধৱ। বংশৰ ফালৰ পৰা আমি 2জন ককাই ভাই, কিন্তু ভক্তিৰ ফালৰ পৰা তুমি মোৰ আৰাধ্য দেৱ। গতিকে তোমাৰ লগত মোৰ 5 বছৰ কালৰ পৰাই নিবিড় সম্পৰ্ক হৈছে, মোক এৰি থৈ গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব। তেতিয়া ভগৱানে কৈছে, কথা তোমাৰ নিকেতন ঠিকেই হৈছে, কিন্তু মই যদি তোমাক মোৰ লগত লৈ যাওঁ, তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য ভ্ৰষ্ট হৈ যাব। কিয়নো তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞানইতো ভকতিৰ পথ। তোমাক মোৰ লগত ভকতক লৈ গ'লে ভক্তি পথটো নাইকিয়া হৈ যাব। ফলত কি হ'ব? অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিব সমৃদ্ধ।
তুমি ভক্তিৰ ব্ৰতটো মোৰ কাৰণে ৰাখি দিব লাগিব মোৰক এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি আজি আপোনালোকে উদ্ধৱৰ দায়িত্ব পালন কৰিছে উদ্যোক্তাসকলে দেই গতিকে তেওঁলোকে চেষ্টা কৰি এই অনুষ্ঠানটো ভক্তি অনুষ্ঠানটো নপতা হ'লে আজি ইমান আত্মাই ঈশ্বৰৰ কথা শুনাৰ পৰা বঞ্চিত হৈ থাকে আপোনালোকে প্ৰকাৰে উদ্ধৱৰ দায়িত্ব পালন কৰিছে আৰু কি বুলি কৈছে যে তোমাৰ কাৰণে জীৱনশৈলীৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা মই দিম